Dia koi na nape deha ke hu khali. Plabita's Little Worldৰ আনএটি ব্লগলৈ আমি প্লাবিতা সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে ৰিসেপশন সো আমি সকলোবোৰ ৰিসেপশনলৈ যাবলৈ ওলাইছো গাড়ী আহিছে এতিয়া সকলো বহিছে এতিয়া মই গৈ আপোনালোক আৰু কি কৰো কি নকৰো আপোনালোক সকলোকে দেখাই থাকিম গতিকে চাই থাকিব ভিডিওটো খুব ইন্টাৰেষ্টিং হ'ব আমি দৰা ঘৰলৈ যাই আছো আৰু দৰা ঘৰত কি হয় কি নহয় সকলোখিনি আপোনালোকক দেখাই থাকিম গাড়ী ৰেডি এতিয়া আমি সকলোবোৰ যাবলৈ সাজু হৈছো সকলোৱে নিজৰ নিজৰ সিটত বহিছে এতিয়া আমাৰ ভাইটিহঁতে বহিছে আল্লাহ কৰি দিয়া এটা আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো আৰু এতিয়া বাজিছে 9:46 আৰু আমি সকলোবোৰ বহি লৈছো নিজৰ নিজৰ সিটত আৰু কেইজনমান উঠিব আছে সো আমি আমাৰ যাত্ৰা ষ্টাৰ্ট কৰি দিলো সকলোফালে আমাৰ যাত্ৰাটো দাদা আছে এইফালে আমাৰ ভণ্টি কেইজনী আছে সকলোবোৰ গৈ আছো আৰু লাহে লাহে ডেন্স আৰম্ভ হ'ব জোচটো অহা নাই মোৰ আশীৰ্বাদ প্ৰিমা আৰু এইফালে ঘূৰি আছে জেঠিমা আমাৰ মামী সকলোবোৰ গৈ আছে এতিয়া লাহে লাহে ডেন্স আৰম্ভ হ'ব জোচটো আনি আছো আমি ধামাকা জোচ এটা অকণমান কৰিব লাগিব নকৰা নহয় যিহেতু দৰা ঘৰলৈ গৈ আছো চাই থাকিব আপোনালোকে আমি পাই গলো দৰাৰ ঘৰ এতিয়া ইয়াতে ৰিসেপশন আছে সো আমি ৰিসেপশনলৈ সোমাই আছো আৰু ৰেডি খালো এতিয়া পিছত কি খাওঁ কি কৰিব আপোনালোক দেখাই থাকিম চাই থাকিব আপোনালোকে সেইদিনা দেখিছে আজি আৰু ভালদৰে দৰাৰ ঘৰত দেখাব আহিছো কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা লাগিছে এইফালে কেমেৰা মাৰি আছে লগতে আমিও মাজে সময়ে অকণমান চান্স লৈছোঁ আৰু এতিয়া আপোনালোক দেখাই দিওঁ ভালদৰে মানে হয় আৰু ননদ হয় বৌ আমি যাওঁ বুলি ক'লো অকণমান ফটো উঠাৰ চান্স লৈ আছোঁ বৰ্তমান দৰা কইনাৰ লগত আৰু এইফালে দৰা ভনীয়েক এইফালে আছে আহা ইফালে আহা আৰু এইজনী হৈছে দৰাৰ আন এজনী ভনী মানে এই দুইজনী তেওঁলোক ভণ্টিয়ে হয় সকলোকে আহিছোঁ দিয়ক जाते हैं दिल हमको कभी समझाता है हम दिल को Hi friends
ৰিচেপশ্যন চলি আছে আৰু আমি যিহেতু কইনাৰ পাৰ্টি অকণমান এনেকৈ বহি লৈছোঁ চাহ পানী খালোঁ ফুচকাও খালোঁ আৰু এতিয়া অলপ পিছত ভাত খাম আৰু এনেকৈ চলি আছে আৰু বস্তুবোৰ আজি আমাৰ বেছিকৈ বিশেষ তেনেকৈ কাম নাই আজি আমি খাব লাগে বহিব লাগে ফটো উঠিব লাগে আপোনালোকে চাই থাকিব হৰি নলৰাজা বাজাৰৰে নুন আৰু এই আমাৰ মামা হয় মামাই গান গাইছে দিব লগত যাইব কোন লগত যাইব হাতী ঘৰা পাছে যাইব ডলা ডলাৰ আগে নাচি যাব বকুল ফুলৰ মালা ও হৰি নলৰাজা বাজাৰৰে নুন নীলামতী বিয়া দিব লগত যাইব কোন লগত যাইব হাতী ঘৰা পাছে যাইব ডলা ডলাৰ আগে নাচি যাব বকুল ফুলৰ মালা চ' শুনিলে আপোনালোকে ভালে গাইছে আৰু এইফালে বাবুৱে একদম বাপেকৰ লগত বিজি হৈ আছে সি মোৰ কোলাত নাহে কি কৰিম বাপেক আপুনি লগাই আছে চ' এনেকৈ চলি আছে অকণমান দৰাৰ ঘৰত আছোঁ মানে একচুৱেলি ৰিচেপশ্যন অকণমান বেলেগ ঠাইত দিয়া হৈছে আৰু ইয়াত ঘৰটো খালী হৈ আছে ইয়াত শ্ৰাদ্ধখিনি হৈছে চ' আমি এনেই জাষ্ট ঘৰটো চাব আহিছোঁ আৰু অকণমান চাই পেলাই আমি আকৌ ৰিচেপশ্যনতে যাম এনেকৈ এৰেঞ্জ কৰি থৈছে এতিয়া পিছত ভালদৰে আকৌ এৰেঞ্জ কৰিব বাছ অকণমান আপোনালোক ভিউটো দেখাই দিছোঁ মানুহৰ লগত আমাক চিনাকি কৰি দি আছে এয়া দৰাৰ আইতাক হয় আৰু আমাৰ মানুহখিনিক তাই চিনাকি কৰি দি আছে চ' এনেকৈ চলি আছে আৰু বৰ্তমান ৰিচেপশ্যন শেষ হ'ল আৰু এতিয়া আমি কইনাৰ ঘৰৰ মানুহখিনি যাবলৈ ওলাইছোঁ দৰা ঘৰৰ মানুহ আহি থাকিব দুই এটা চ' আমি সকলোবোৰ এতিয়া যাবলৈ সাজু হৈছোঁ মানুহখিনি ওলাইছে যাবলৈ কইনাক মাত চাত দি আহিলোঁ আৰু ভাল লাগিল গোটেইখিনি আৰু অকণমান বেয়া লাগিছে তাইক এৰি থৈ যাব লাগিব কিন্তু একো নাই অহাকালি নিয়ম মতে তাইক থৈ আহিবই চ' এইখিনিয়ে আছিলে আমাৰ ৰিচেপশ্যনৰ ভিডিঅ' যদি ভাল পালে আপোনালোকে চাব ভিডিঅ'টো ভাল লাগে আপোনালোকে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব লগতে যদি প্ৰথমবাৰলৈ মোৰ চেনেলটো চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ ধন্যবাদ থাকিল तेरे खातिर